হেল্ল' ফ্ৰেণ্ডছ, আমি আহি আছোঁ দিহিং মুখলৈ। বছৰটো শেষত অলপমান ফূৰ্তি কৰিম বুলি ওলাই আহিলোঁ আজি দিহিং মুখলৈ। দিহিং মুখ একেবাৰে আমাৰ দাঁতিকাষৰীয়া জেগা, মানে আমাৰ ঠাইৰ জেগা দিহিং মুখ। দিহিঙৰ পাৰত ওচৰতে ব্ৰহ্মপুত্ৰ নদীখনো আছে। তালৈ বুলি আমি ফ্ৰেণ্ডখিনি আজি অলপ ওলাই আহিছোঁ। 2020 চনটোৰ লাষ্টৰ সময়খিনি অকণমান মানে বিদায় দিয়াৰ নিচিনাকৈ আৰু ওলাই আহিছোঁ। আজি আমি আহিছোঁ প্ৰায় 2খন গাড়ী আহি আছোঁ। এখন আগত গুচি গ'ল, আমি এখন আহি আছোঁ। এই দিহিঙৰ মথাউৰিত গৈ আছোঁ বৰ্তমান। আপোনালোকে পিছৰখিনি ভিডিঅ' চাই থাকক। দিহিংমুখত আহি পালোহি পিছে, কিন্তু ৰাস্তাটো এতিয়া বৰ ভয়ংকৰ হৈ আছে। এইফালে ৰাস্তাটো বনাই আছে, মানে জব কাৰ্ড লাগি আছে। কিন্তু এখন গাড়ী উঠি যাব, বলেৰ' এখন উঠি যাব। তাত কিন্তু আমাৰ গাড়ীখন উঠিছে বোলে অকণ প্ৰব্লেম হৈছে, চাপৰ অনুত গাড়ী। মানে কি কৰা হয় চিন্তা হৈ গৈছে। মানে গাড়ীখন উঠাবতো নোৱাৰিলে দিগদাৰ হ'ব। মানে ইয়াৰ পৰা অকণমানতো যাব লাগিব, ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰমান যাব লাগিব। আৰু গাড়ীত বহুত বস্তু পাতি আছে। গাড়ীখন ইয়াত থৈ যাবলৈও দিগদাৰ হৈছে, বস্তুখিনি নিবলৈও বহুতো কষ্ট হ'ব। চেষ্টা কৰিম আৰু কৰিছোঁ। অলপ হৈছে আৰু লোকেল মানুহবিলাকে অলপ সহায় কৰি দিছে বস্তুবিলাক, মানে গাড়ীখন যাবৰ কাৰণে অলপ লিকটো বনাই দিছে। তাকে কি হয় এতিয়া আৰু ফ্ৰেণ্ডছ, গাড়ীখন মানে জেগালৈকে যাব বুলি পূৰা চিয়'ৰ। এতিয়া গাড়ীখন উলিয়াই আনিলোঁ সেইডোখৰ যোনটো ওখ আছিলে জেগাত। চবেই লাগি মেলি খেলিবলগীয়া হ'ল, গাড়ীখন ওলাই আহিলে। এতিয়া জেগালৈকে যাব, ভাল লাগিছে মনটো। কিন্তু আমি নামি দিছোঁ, গোটেইখিনি নামি দিছোঁ। অকল ড্ৰাইভিং কৰি গৈ আছে আৰু আমি চাই দিছোঁ জেগাটো। এতিয়া জেগাটো পামগৈ, চাওক আৰু পিছত আকৌ চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়। খালি মোলে ৰৈ দিবা জেগাটো। গাড়ী মানে আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, এতিয়া গাড়ী পৰা নামি খোজকাঢ়ি গৈ আছোঁ। এতিয়া বহুতৰ খোজকাঢ়ি যাব লাগিব, তাত ফেফনি হৈ গৈছেগৈ একদম হাবি মাজে মাজে। একদম দিহিংমুখৰ পাৰত, ব্ৰহ্মপুত্ৰৰ পাৰত হাবি মাজে মাজে গৈ আছোঁ। আমাৰ এতিয়া গাড়ী এৰি থৈ গুচি গ'ল, এতিয়া বৰ্তমান। আৰু বিশেষকৈ একদম ডেঞ্জাৰাছ জেগা, ইয়াত হাতী ওলায়, মানে হাতী ওলায়, বাঘ ওলায়, ডেঞ্জাৰাছ জেগা এতিয়া বৰ্তমান। সেইবোৰ নাচায়, তললৈ নাচায়, লগাই দিব, উঠিব লাগে, জেগা পাবগৈ লাগে। মই আকৌ গেলা, মই নাচাওঁ নহয়। ভিডিঅ' পেলুন গেলা। দিহিং মুখ, এইখন দিহিং নদী, আগত ব্ৰহ্মপুত্ৰৰ পাৰতে। অলপ আগলৈ গ'লে ব্ৰহ্মপুত্ৰখন আছে, মানে পাই গ'লোঁ এতিয়া। গোটেই বালি, এখন গাড়ী গুচি গ'ল, বালি ফালি গুচি গ'ল। কিন্তু আমাৰ গাড়ীখন আৰ্টিকা গাড়ীখন মানে অলপ কষ্ট হয় যাবলৈ বালি, সেইকাৰণে ইয়াতে ৰাখিব লাগিব। ভাগৰ লাগি গৈছে, বহুতো খোজ কাঢ়িবলগীয়া হ'ল। ফচি গ'ল, আমাৰ বালিত ফচি গ'ল গাড়ীখন। এতিয়া উলিয়াইছোঁ, ওলাই গ'ল গাড়ী, ওলাই গ'ল। মজা মজা, এইখন চাওক দিহিং। আমাৰ কাৰণে এতিয়া আমি চৌখা ৰেডি হৈ আছে। আমাৰ কলিতা দা আৰু তামোল দাই চৌখাটো পূৰা ৰেডি কৰি আছে। এয়া কি বনিব আজি কৈ দিয়কচোন।
অঁ ঠিক আছে মাছ ন অঁ হ'ব একো নাই চলি যাব দিহিং নদীৰ মনোমোহা দৃশ্যটি আপোনালোকক দেখাইছোঁ কেনেকুৱা হৈছে নাজানো কিন্তু মোৰ ভাল লাগিছে বহুত দিহিং নদীৰ ব্ৰহ্মপুত্ৰ কিনাৰৰে একেবাৰে কিনাৰৰে দিহিং নদীখন আমাৰে গাতে লাগি থকা এখন দিহিং মুখৰ দিহিং নদী প্ৰায় বহুত ধুনীয়া এখন ধুনীয়া দৃশ্যখিনি আপোনালোকক দেখাই আছোঁ কেনেকুৱা ধৰণৰ কি হ'ব আমাৰ পিকনিকটোত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চলি আছে এই বতাহ মাৰিছে বহুত বতাহ মাৰিছে চব্জি কাটি আছে চব্জি বনাই আছে নামিলে এইফালে মাছ খৰিকা দিব লৈছে গৰৈ মাছৰ পিটিকা হ'ব তামোলে এতিয়া জুইত খৰিকা দিব দিয়ক দিয়ক ফ্ৰেণ্ডছ আমাৰ খাই মেলি ক্লিয়াৰ এতিয়া আমি ইয়াৰ পৰা ঘূৰিছোঁ নিজৰ ঘৰলৈ ঘূৰিছোঁ ভাল লাগিলে বহুত এনজয় কৰিলোঁ চবৰে লগতে ফ্ৰেণ্ডখিনিৰ লগতে আৰু বছৰটোৰ শেষ বুলি মানে পিকনিকটো খাবলৈ আহি ভাল লাগিলে আৰু ধুনীয়া পৰিৱেশ দিহিংমুখ যাওঁগৈ মানে কিয়নো বিশেষকৈ ইয়াত পাছবেলা হ'ব সময় হৈছে বা মানে হাতী ওলোৱা ছিজন এইটো বৰ্তমান ইয়াত প্ৰায় হাতী ওলায় দেখিছোঁ আমি তাত প্ৰায় ডাঙৰ ডাঙৰ খোজ আছে হাতী সেইকাৰণে আমি সোনকালে ইয়াৰ পৰা ওলাই দিছোঁ ভাল লাগিলে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আমি এতিয়া ইয়াৰ পৰা গৈ আছোঁ বাই বাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু প্ৰথম ভিডিঅ' মই ইউটিউবত এইটো আপলোড কৰিম আৰু কেনেকুৱা হৈছে নাজানো আপোনালোকৰ মতামত দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ধন্যবাদ সকলোৰে নতুন বছৰ শুভেচ্ছা থাকিল 2021 নতুন বছৰ শুভেচ্ছা থাকিল আৰু চবেই যেন নতুন বছৰত ভালদৰে বছৰটো পাৰ হয় তাৰে কামনাৰে থেংক ইউ ধন্যবাদ